আপোনালোকক এটা বস্তু দেখুৱাওঁ, খুব ভাল খবৰ। আমাৰ গাঁৱতেই আজি এই হাতী পোৱালিটোৰ জন্ম হ'ল। নাম লক্ষী, মাকৰ নাম লক্ষী আৰু পোৱালিটোৰ নাম মানিক। ইয়াৰ ককায়েক এটা আছে, তাৰ নাম বালি। বালিৰ ভায়েক জন্ম হ'ল যোৱাকালি ৰাতি এটা 19ত জন্ম হৈছে আৰু একদম অকণমানি পোৱালি। এয়া চাওক, আমাৰ ৰুবুল দাই চলাই। তাইক কিবা এটা কোৱাচোন, তাইক দি দিম এইটো ধুনীয়াকৈ। তাইক কিবা এটা কৰি দিয়া। গুড মৰ্ণিং। গুড মৰ্ণিং ক'লে সেয়া ৰাইজ। এই আপোনালোকক গুড মৰ্ণিং দিছে ৰাইজ। আৰু ৰ'বা দেই, ৰাইজ আপোনালোকক গুড মৰ্ণিং দিছে। এইয়া মানিক আৰু মানিকৰ ককায়েক দাদায়েক হ'ল আপোনাৰ বালিৰ ভায়েকে মানিক কালি ৰাতি জন্ম হ'ল। গোটেইখন ঘূৰি পাকি আমাৰ গাঁৱত আহি আমাৰ এই ঘৰৰ কাষতে জন্ম হ'ল, জেলেহোৱা গাঁৱত। তাই গুড মৰ্ণিং দে, গুড মৰ্ণিং। গুড মৰ্ণিং। তাই অকণমান কষ্টটো আছে, তাইৰ বিষত আছে, আৰাম পাইছে অলপ, অকণমান ৰেষ্ট লৈছে সেইকাৰণে।